Welcome to my new vlog. আজি আছোঁ আমি জামুগুৰি ঘাটৰ যিটো 4 লাইন নতুন 4 লাইনৰ কিনাৰত যিটো ফুল খুব ভাইৰেল হয় ফুলবিলাক পথাৰত ফুলনি তাতে আহিছোঁ আপোনালোকক দেখাবৰ কাৰণে। এই চাওক মোৰ পিছফালে মানুহ বহুত আছে আৰু এটা চিনাৰী আছে তাতো বহুত মানুহ আছে। আপোনাক দেখাওঁ এতিয়া বেক কেমেৰা কৰি বাকী দেখাম। এই চাওক নিউ 4 লাইন যেটো আমাৰ তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলি যোৱা 4 লাইনটো জামুগুৰি ঘাটৰ পৰা ইয়াৰ পৰা জামুগুৰি মাত্ৰ 4 কিলোমিটাৰ তাৰ কিনাৰত। এই চাওক মোৰ পিছফালে আপোনালোকে চাই পাইছে ফুলনি পুৰা পথাৰত। বাকী আপোনালোকক নামি পেলাই দেখাই আছোঁ বলক। এই চাওক কি ধুনীয়া ফুলনি। ফুলনি মোৰ পিছফালে চাই আছে পুৰা মানুহ চবে ফটো উঠি আছে। ইয়াত বঢ়িয়া চিনাৰী বাৰু ধুনীয়া লুক পুৰা মানুহ বহুত হৈ আছে ভিৰ হৈ আছে পুৰা চবে ফটো উঠা ব্যস্ত চাই আছে। ইয়াৰ পৰা জামুগুৰি 4 কিলোমিটাৰ মাত্ৰ নিউ 4 লাইনৰ কিনাৰত আপোনালোকে আহিব পাৰিব চবেই। কিন্তু বেছি সময় নাই এতিয়া পথাৰটো ঢাল মাৰি আছে। আহি যদি সোনকালে আহিব আহি পেলাই এনজয় কৰিব।